বাসু তোমাৰ দাদি আছে মই এটা কথা বুজি নাপাওঁ কি কথা এ মানুহৰ যে দাদি থাকে কিনকে আছে নো দাদি এটা দাড়ি এই দাড়িটো এটা বৰ ডাঙৰ বস্তু দাড়িটো আচলতে কি জানো দাড়িটো ব্ৰহ্মাই দিয়া ব্ৰহ্মাই দিছিলি দাড়িটো কেনকে দিলাক জানো না যে ব্ৰহ্মাই একদিন মনতে চিন্তা কৰে যে চাহ সকলোৰে চুলিগিলা দীঘাল দীঘাল তাৰপিছত দাড়ি নাই মানুহৰ তে তুমি চুলি যদি দীঘাল হয় এনে পুৰুষ না মহিলা ধৰবা নৰা হয় না আৰু চুলি তেতিয়া নাপিত নাছিল না নাপিত নহয় চুলিগিলা সকলোৰে লম্বা আছিল কেনেহেন তুমি এতিয়া ৰামায়ণ মহাভাৰত চালি গম পাবা তাহাঁততো চুলিগিলা বিৰাট লম্বা লম্বা আছিল না অৰ্জুন আহাৰ এই ভীম আহাৰ চুলিগিলা দীঘাল নাছিল চচু ইফালে দাড়ি নাছিল কাৰণ শ্ৰীকৃষ্ণততো দাড়ি থকা ফটো নাই হয় না গতিকে যেতিয়া দাড়ি নাই তেতিয়া ব্ৰহ্মাই মনে মনে চিন্তা কৰে পুৰুষখিনিক চিনবা পাৰা কৰি দাড়ি দিয়াৰ ব্যৱস্থা কৰিব লাগে সেই বুলি ব্ৰহ্মাই চিন্তা কৰি এটা কোম্পানীত 3 বস্তা দাড়িৰ অৰ্ডাৰ দিছি বানবা যেতিয়া 3 বস্তা দাড়িৰ অৰ্ডাৰ দিলা সেই নিৰ্ধাৰিত সময়ত কোম্পানীয়ে দাড়ি 3 বস্তা আনি ব্ৰহ্মাৰ আগত ফেলে দিলাক এতিয়া ব্ৰহ্মাই চিন্তা কৰছি এই দাড়ি 3 বস্তা এটা কাই দিব দিবাতো মানুহ লাগব কাবাকতো দিবা লাগব হয় না হিংকে বিচৰি ব্ৰহ্মাই চিন্তা কৰলাক যে নাৰদক দিলে ভাল হ'ব নাৰদক আৰু কিয় দিলাক জানো না দাড়ি বিতবা নাৰদৰ বাহন হৈছে ঢেঁকী ঢেঁকী হ'ল লম্বা বস্তু ঢেঁকীৰ পিছত দাড়ি সেই বান্ধি দিছি দাড়িৰ বস্তা সেই বান্ধি দি ফেলে নাৰদক কৈছি যা তই যাই দাড়িখিনি পৃথিৱীত চব মানুহকে দিবি পুৰুষ মানুহক দিবি আৰু দাড়ি সেই লুগৰ জাগাটো কৈ দিছি যে য'তে ত'তে লুগাবা নেদবি দাড়ি সেই ইনকে নাকত তলে দি 1 লাইন লুগাবা দিবি আৰু থুথৰিত লুগাবা দিবি গালত লুগাবা দিবি আৰু গলত এতে পাতলা পাতলিকে লুগাবা দিবি নাৰদক সেনকে ব্ৰহ্মাই কৈছি নাৰদেও কি কৈছি এই দাড়ি সেই লৈ ঠিক স্বৰ্গৰ পৰা নামিয়ে ডাইৰেক্ট পাঞ্জাবৰ ওপৰে দিয়ে স্বৰ্গখন সিধা ৰাস্তা হ'ল না তাৰ আহি পাঞ্জাব পাইয়ে নাৰদেতো লগে লগে এটা ঘোষণা দিছি যে শুনক পাঞ্জাববাসী ৰাইজ যে ব্ৰহ্মাই সকলো পুৰুষৰ কাৰণে দাড়িৰ ব্যৱস্থা কৰিছি গতিকে অতি সোনকালে আহি মোৰ পৰা অলপ দাড়ি লৈ যাওক জিতে হিংকে নাৰদে কবাহে পাইছি পাঞ্জাবীগিলা ডাঙৰ না বলৱান অখ নাৰদৰ কথা শুনবাহে পাইছি লগে লগে আহি বস্তা ফাটে দি দাড়ি ধুম ধাম লুগে লৈছি হিংকে লুগে লগ ধৰি পাঞ্জাবীৰ দাড়ি বেছি হ'ল আমাৰ মানুহত কৰি পাঞ্জাবীৰ দাড়ি বেছি তে তাৰে পিছত নাৰদে আৰু সকলোহে হিংকে দাড়িগিলা দিলাক আমাৰ হয়ো আছি দিবা এনেকৈ সকলোহে দিলাক দি দাড়ি যেতিয়া শেষ হ'ল বস্তা আহি লৈ যাই ব্ৰহ্মাক জমা দিলাক ব্ৰহ্মাই আৰু ক'লাক কি দাড়ি সকলোকে দিছা না তেতিয়া নাৰদে কৈছে মই দিছোঁ সকলোকে দিছোঁ তেতিয়া ব্ৰহ্মাই আৰু সুধছি নাৰদক ভূটানত দাড়ি দিছা না তেতিয়া নাৰদে কৈছে কি হাও প্ৰভু ভূটানত যি মানুহ আছে মইতো ক'ব নোৱাৰোঁ মইতো ভূটানত দাড়ি দিয়া নাই তেতিয়া ব্ৰহ্মাই চিন্তা কৰি সকলোকে দাড়ি দিয়া হৈছে যদি ভূটানত দিয়া নহয় তেতিয়াতো বেয়া কথা হ'ব তেতিয়া ব্ৰহ্মাই চিন্তা কৰলাক যে দাড়ি যদি নতুনকৈ বানবা দেই তেতিয়া দাড়িৰ সাঁচাটো বদলি যাব সেইকাৰণে ব্ৰহ্মাই কৰলাক কি যে বস্তা আহি লৈ যা নি ভূটানত খালী বস্তাগিলা জাকৰি দিবি জাকৰি দিওঁতে যি 2-এডাল ওলৈ সেয়ে ভূটাগিলাক লুগে ল'বা কবি সেনেকৈ ক'লাক কওঁতে নাৰদে আৰু সেই বস্তা আহি লৈ গৈছি যাই ভূটানত গৈছি যাই ভূটানত যাই বস্তাগিলা উল্টে দিছি উল্টে দি পুৰা বস্তাগিলা জাকৰি দিছি আৰু ভূটানৰ ৰাইজক কৈছি যে এৰে যি 2-এডাল পায় আপোনালোকে লুগে লওক সেই ভাজে ভূটানৰ মানুহৰ দাড়িগিলা কম সেইকাৰণে বৰ বেছি এতে ধুথৰিত 2ডাল আৰু এতে 2ডাল হাইয়েষ্ট 4ডালে ভূটা মানুহৰ দাড়ি তাতকৈ আৰু দাড়ি বেছিকৈ নাই বুজি পালা না কথাটো দাদিৰ জন্মটো চাই কেনে লাগিল ভাল লাগলি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব